আমাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ তৃতীয় মান শ্ৰেণীৰ নতুন গণিতৰ একৰ গড় আমি প্ৰথম আমি অংকবোৰ কৰিলোঁ। ছেকেণ্ড অংক যিবোৰ ৰৈ গৈছে আমাৰ 4 নম্বৰ অংকটোৰ পৰা, এইবোৰ আমি আজি কৰি দেখাম তোমালোকক। প্ৰথমটো দিছে 4 নম্বৰ, সৰুৰ পৰা ডাঙৰলৈ সজোৱা। ইয়াতে দিছে 270, 355 আৰু 185। ইয়াতে চবতকৈ সৰুটো হ'ব 185। এটা আমি লিখিম 185, তাৰপিছত 100ৰ পিছত আহিব 200, সেইকাৰণে 270, তাৰপিছত আহিব 355। সৰুৰ পৰা ডাঙৰ, যেতিয়া সৰুৰ পৰা ডাঙৰ হৈ গ'ল। ইয়াতে হ'ব দুটা সংখ্যা আছে, দুটা সংখ্যাটো প্ৰথমতে আহিব 55, তাৰপাছত আহিব 304টো বেছি সৰু হ'ব তাতকৈ 304, তাৰপাছত ডাঙৰ হ'ব 340, তাৰপাছত ডাঙৰ হ'ব 890। তাৰপাছত অংকটো দিছে ইয়াতে এইটো 6985, এই 900 আছে, এইটো 800 আছে, এইটো 800টো 6879। তাৰপাছত হ'ব 6000, এইটো 75টো সৰু হ'ব, বাকীখিনি 900 আছে, 6975। তাৰপিছত হ'ব 6085, সৰু হ'ব 86তকৈ, 6985, তাৰপিছত 6986। এইটোত একে নিচিনা আছে 10100, 10011, 10011 আৰু 10101। এইটো হ'ব, এইটো সৰু হ'ব প্ৰথমতে, নহয় জানো, 11011। তাৰপিছত আহিব 11000, কি হ'ব 11100, এইটো 11101টো ডাঙৰ হ'ব তাতকৈ। তাৰপাছত আহিব 11101, নহয়নে, এইটো 11000, 10100 আছে, নহয়নে, এইটো প্ৰথমতে 10100টোৱে আহিব, এইটো নহয়, এইটো হ'ব এইটো প্ৰথমটো আহিব 10000, প্ৰথমতে আহিব 10000, এইটো 10100টো আহিব, তাৰপাছত আহিব 10011, তাৰপাছত এইবিলাক 11 আছে, আমি 10000খিনি একেই আছে, 10011, 111, তাৰপিছত আহিব 10011, এইটো একেই আছে, শুদ্ধই আছে অংকটো, 11011 আৰু 11001। তাৰপাছতটো হ'ব এইটো 69, 79, এইটো 59, 59টো আগত আহিব 85, তাৰপিছত 59 পিছত 69টো হ'ব, 69টো তাতকৈ ডাঙৰ হ'ব। তাৰপিছত এই দুটাৰ মাজত হ'ব, এই দুটাৰ মাজত এইটো ডাঙৰ 800 আছে, এইটো 700, সেইকাৰণে এইটো 79, 7, 8, 5, তাৰপাছত 7, 8, 7, 7, 9, 8, 8, 5। ইয়াৰ পিছত আমাক দিছে ডাঙৰৰ পৰা সৰুলৈ। ডাঙৰৰ পৰা সৰুলৈ হ'লে ইয়াতে আমাৰ হ'ব 430 ডাঙৰ, তাৰপিছত 429, এইবিলাক সৰু হৈ আহিছে। ইয়াৰখিনিত আকৌ 3000, এইটো ডাঙৰ কোনটো হ'ব, 39000টো ডাঙৰ হ'ব, 39870টো, 39070, এইটো 39860, তাৰপিছত 37000, এইটো হ'ব 37000টো ডাঙৰ হ'ব, 37060, আকৌ এইটো হ'ব 36000। ইয়াতে হ'ব ডাঙৰ, এইটো হ'ব ডাঙৰ,
44,000 44,000 4,040 4,004 তাৰপিছতো হ'ব 10,000 একটো ডাঙৰ তাতকৈ 1,100টো সৰু হ'ব তাতকৈ সৰু ডাঙৰৰ পৰা সৰুলৈ লয় নে তাৰপিছত 1,010 তাৰপিছত 1,110 তাৰপিছত অংকটো দিছে আমাক এইবোৰ 6, 3, 7, 8 অংকই লিখিব পৰা আটাইতকৈ সৰু আৰু ডাঙৰ এইকেইটা সংখ্যাই হ'ব লাগিব 6, 3, 7, 8 হ'লে সৰু সংখ্যাটো হ'ব 3, 3তকৈ ডাঙৰ 6, 6তকৈ ডাঙৰ 7, 7তকৈ ডাঙৰ 8 সেইকাৰণে একাধিক আমি সৰুৰ পৰা ডাঙৰলৈ লিখিলে সৰু সংখ্যাটো হ'ব আৰু ডাঙৰ সংখ্যাটো হ'লে ডাঙৰটো আগত লিখিম তাৰপিছত 7, 6, 3 আকৌ তাৰপিছতো দিছে 2, 0, 7, 5 লিখিব পৰা 5টা সংখ্যা বা সৰু আৰু ডাঙৰ সংখ্যাটো সেনেকৈ সৰুটো আমি শূন্যটো আগত দিব নোৱাৰোঁ সেইকাৰণে 2টো আগত দি 0, 5, 7টো সৰু হ'ব আকৌ ঠিক সেইদৰে আমি 8, 7, 5 উল্টাই লিখিম কিন্তু শূন্যটো 2 পিছত দিম 20 হ'ব তেতিয়া এইদৰে আমি অংককেইটা কৰি যাম। তোমালোকৰ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।